ভাৰতৰ এজন ল'ৰা যাৰ মাকে নেকি মন্দিৰৰ আগত ফুল বেচি কিনে উপাৰ্জন কৰিছিল আৰু এই ল'ৰাজনে তাৰ মাকক আইফোন এটা দাবী কৰিছিল আৰু মাকে আইফোনটো নিদিও বুলি কোৱাত সি ঘৰত 3 দিনকে ভাত নোখোৱাকৈ আছিল। অৱশেষত পুতেকৰ এই অৱস্থা দেখিব নোৱাৰি সেই বৃদ্ধ মাতৃয়ে নিজৰ মন্দিৰৰ আগত ফুল বেচি উপাৰ্জন কৰা জমা টকা কেইটাৰে নিজৰ পুতেকক আইফোন দিয়ে। इसको पैसा आप दिए या आप हम बाबू दिए इसको पैसा आप दिए तो कह रहे हैं कि मंदिर में फूल बेचते हैं, ये सच बात है? फूल पत्ती हम बेचीला भैया ये खाली हमसे 3 दिन से ये खाना ना खाता हूँ। अच्छा, ये खाना नहीं खा रहे, आईफोन के लिए खाना नहीं खा रहे, नहीं तो आप इनको आईफोन दिला रही हैं, आप खुश हैं? ये तो खुश है बाकी इतना पैसा हमके लिया के दिए देखो। কাহিনী কেৱল এইটোৱেই নহয়, ৰিচেণ্টলি দিল্লীত এজন ল'ৰাই তাৰ মাকৰ গহনা বেচি কিনে নিজৰ গাৰ্লফ্ৰেণ্ডক আইফোন গিফ্ট দিছে। ৰিচেণ্টলি কলকাতাত 3জন বন্ধু মিলি কিনে এটা আইফোন অৰ্ডাৰ কৰিছে আৰু যেতিয়া ডেলিভাৰী বয়ে সেই আইফোনটো ডেলিভাৰ কৰিব আহিছে তেতিয়া সেই 3জন ল'ৰাই আইফোনটো লৈ কিনে পলাইছে আৰু যেতিয়া ডেলিভাৰী বয়জনে সেই 3জন ল'ৰাক খেদি কিনে ধৰিব গৈছে তেতিয়া সিহঁত 3জন মিলি কিনে এই ডেলিভাৰী বয়জনক মাৰ্ডাৰ কৰি কিনে এটা ৰুমৰ ভিতৰত পেলাই থৈ দিছে। এতিয়া এই ঘটনাকেইটা শুনি কিনে আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে যে এটা ফোনৰ কাৰণে মানুহ পৰ্যন্ত মাৰ্ডাৰ কৰি দিব পাৰেনে? আজিৰ ভিডিঅ'ত আমি কথা পাতিম এই আইফোন নামৰ যন্ত্ৰটো কেৱল এটা মোবাইল ফোন নে বৰ্তমান সময়ত আমাৰ জীৱনৰ এটা বহুত ডাঙৰ অংশ। বিকজ এই আইফোনটোৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা বৰ্তমান সময়ত ঘটি আছে আৰু বৰ্তমান সময়ত ভাৰতীয়সকল আইফোনক লৈ অকণমান বেছিয়ে পাগল হৈ গৈ আছে। গতিকে আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাই যাই থাকিব। এই ভিডিঅ'টি চালে আপোনালোকে গম পাব যে এই আইফোন বা এপলৰ জালখনত ভাৰতীয়সকল কেনেকুৱা ধৰণে সোমাই পৰিছে বা আগন্তুক সময়ত এই জালখনৰ পৰা ওলোৱাটো সম্ভৱ নে অসম্ভৱ। আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। এট ফাৰ্ষ্ট আপোনালোকে এই গ্ৰাফখন চাই লওক। এই গ্ৰাফখনত 2016 চনৰ পৰা 2023 চনলৈকে গোটেই বিশ্বত আইফোনৰ চেলটো কেনেকুৱা হৈ আছে সেইখিনি বুজি পাব। আৰু ইয়াৰ পিছত আপোনালোকে এই গ্ৰাফখন চাই লওক। এই গ্ৰাফখন চালে আপোনালোকে বুজি পাব ভাৰতত 2016 চনৰ পৰা 2023 চনলৈকে আইফোনৰ চেলটো কেনেকুৱা হৈ আছে। আমি যদি গোটেই ৱৰ্ল্ড ৱাইড চাব যাওঁ তেতিয়াহ'লে গোটেই ৱৰ্ল্ড ৱাইডত আইফোনৰ চেলটো 2015 বা 2016লৈকে ইনক্ৰিজ হৈ আছিল আৰু 2016ৰ পিছত এটা কনষ্টেণ্ট যাই আছে, মানে আইফোনৰ চেলটো না বাঢ়িছে না কমিছে, এটা লেভেলত যাই আছে। আৰু এটা এষ্টিমেট মতে এপলে প্ৰেডিক্ট কৰিছে যে 2024-25ত আইফোনৰ চেলটো এতিয়া বৰ্তমান যিমান চলি আছে তাতকৈ আৰু বহুত ডিক্ৰিজ হ'ব। কিন্তু যিটো সময়ত ৱৰ্ল্ড ৱাইডত আইফোনৰ চেলটো কমি যাই আছে, ইণ্ডিয়াত কিন্তু ক্ৰমান্বয়ে আমি গ্ৰাফখন চালে দেখা পাম যে ইণ্ডিয়াত আইফোনৰ চেলটো ক্ৰমান্বয়ে 2023-ত 24-ত 25-ত বাঢ়ি যাই আছে। এতিয়া ইয়াৰ কাৰণে ইণ্ডিয়াৰ যিখন এপলৰ মাৰ্কেট সেইখন এপলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মাৰ্কেট হৈ পৰিছে। গতিকে এপলেও এইটো কথা জানে যে ভাৰতীয় মানুহসকল আইফোনৰ কাৰণে অকণমান বেছি পাগল হৈ আছে, গতিকে তেওঁলোকে ইণ্ডিয়ানবিলাকক অলপ বেছিকৈ টাৰ্গেট কৰিছে। এতিয়া আমাৰ ভাৰতীয় মানুহসকল যে বেছিকৈ পাগল, আইফোনক লৈ যে ইমান পাগল, সেইটো আইফোনৰ ক্ৰেজটো একচুৱেলি আহিল কেনেকৈ। চ' মই যদি চাব যাওঁ 2007 মানত যেতিয়া প্ৰথম আইফোন লঞ্চ কৰিছিল সেই সময়ত বেলেগ স্মাৰ্টফোন নাছিল। সেই সময়ত মোবাইল ফোন বুলি ক'লে ফোন কৰিবৰ কাৰণে আমি টেলিফোন ব্যৱহাৰ কৰিছিলোঁ বা ইণ্টাৰনেট ইউজ কৰিবৰ কাৰণে আমি যিকোনো ধৰণৰ চাইবাৰ কেফেবিলাকত যাই কিনে কম্পিউটাৰত ইণ্টাৰনেট ব্যৱহাৰ কৰিছিলোঁ, মানে বিভিন্ন ধৰণৰ কামৰ কাৰণে আমি বেলেগ ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰিছিলোঁ। কিন্তু প্ৰথমবাৰ যেতিয়া এপলে আইফোন লঞ্চ কৰিলে তেতিয়া সেইটো মানে এটা বেলেগ ডাঙৰ ৰিভলিউশ্যন হৈ গ'ল। অৰ্থাৎ এটা ডিভাইচতে আমি ইণ্টাৰনেট ইউজ কৰিব পাৰোঁ, ফোন কৰিব পাৰোঁ, গেম খেলিব পাৰোঁ, চব কৰিব পাৰোঁ। Screen iPod with touch control is a revolutionary mobile phone. Is a breakthrough internet communications device. A revolutionary mobile phone and a breakthrough internet communications device. চ' তেতিয়াৰে পৰা কি কৰিলে, যিবিলাক মানুহৰ অলপমান টকা আছিল, যিবিলাক মানুহ অকণমান ধনী আছিল, সেই মানুহবিলাকে আইফোনটো কিনি ল'লে আৰু তেতিয়াৰ পৰা তেওঁলোকে আইফোন চলাব ধৰিলে। সেই সময়ত কিন্তু বেলেগ ধৰণৰ এণ্ড্ৰইড ফোনবিলাক অহা নাছিল। চ' যেতিয়া 2016 চনত জিঅ' আহিল ভাৰতত, ঠিক তেতিয়াৰে পৰা লাহে লাহে স্মাৰ্টফোনবিলাক বনাব ধৰিলে আৰু ঠিক তেতিয়াৰে পৰা ইণ্টাৰনেটটো ভালকৈ ইউজ হ'ব ধৰিলে। আৰু তেতিয়া নৰ্মেল মানুহবিলাকে অৰ্থাৎ সাধাৰণ জনতাই যেতিয়া ছ'চিয়েল মিডিয়া ইউজ কৰিব ধৰিলে, যেতিয়া ইণ্টাৰনেট ইউজ কৰিলে, তেতিয়া সেই ডাঙৰ ধনী মানুহবিলাকৰ লাইফষ্টাইলবিলাক দেখিবলৈ পালে। আৰু সেই লাইফষ্টাইলবিলাকত তেওঁলোকে দেখা পালে যে তেওঁলোকে আইফোন ইউজ কৰি আছে, তেওঁলোকে আইফোন ব্যৱহাৰ কৰি কিনে ফটো উঠি আছে। গতিকে এইবিলাক দেখাৰ পিছত ভাৰতীয় মানুহসকলৰ এটা মাইণ্ডছেট বহি গ'ল যে এই যিটো আইফোন নামৰ যন্ত্ৰটো, এই যন্ত্ৰটো কেৱল
ধনী মানুহবিলাকৰ কাৰণে এই যন্ত্ৰটো কেৱল অকণমান টকা থকা অকণমান ডাঙৰ মানুহবিলাকৰ কাৰণে আৰু এনেকুৱা ধৰণে এটা মাইণ্ডছেট বহি গ'ল যে এই মোবাইলটো যদি মই নিজেও ল'ব পাৰোঁ তেতিয়াহ'লে ময়ো চাগে ধনী হৈ যাম বা মোকো মানুহে ধনী বুলি ভাবিব ভাৰতৰ মানুহে টকা ভাল পায় কিন্তু তাতকৈও যদি কিবা এটা ভাল লগা বস্তু আছে ভাৰতৰ মানুহৰ সেইটো হৈছে শ্ব' অফ গতিকে মানুহক যদি এটা আইফোন লৈ দেখাব পাৰে তেতিয়াহ'লে অবভিয়াছলি তেওঁ দেখাব পাৰিব যে মোৰ টকা আছে গতিকে ঠিক তেনেকুৱাকৈ আইফোনৰ ক্ৰেজটো লাহে লাহে ভাৰতত বাঢ়ি আহিব ধৰিলে আৰু আহি কিনে বৰ্তমান সময়ত এনেকুৱা এটা হৈ পৰিছে যে যদি মই এটা আইফোন ল'ব পাৰোঁ তেতিয়াহ'লে মানুহে মোক এটেনশ্যন দিব মানুহে মোৰ ফালে ঘূৰি যাব গতিকে নিজে দেখাবৰ কাৰণে ইউজ কৰিবৰ কাৰণে নহয় শ্ব' অফ কৰিবৰ কাৰণে মানুহে বৰ্তমান সময়ত আইফোন এটা কিনিবৰ কাৰণে চেষ্টা চলাই থাকে আৰু এটা ফেক্ট জানি কিনে আচৰিত হ'ব বৰ্তমান সময়ত ভাৰতত যিমান আইফোন চলি আছে মানুহৰ তাত তাৰ ভিতৰত 75% অৰ্থাৎ 100%ৰ ভিতৰত 75% আইফোনেই কিন্তু বৰ্তমান সময়ত EMIত চলি আছে এতিয়া EMI বুলি কোৱাৰ লগে লগে এইখনো এটা ডাঙৰ জাল আপোনালোকে এটা এমাজন বা ফ্লিপকাৰ্টত আইফোন এটা চাৰ্চ কৰি কিনে ওলাই চাব তাৰ দামটো আপোনালোকে দেখা পাব যে 4000 কিবা এনেকুৱাকৈ এটা সৰু দাম এটা লিখা থাকে মানে যিটো ৰিয়েল দামটো আপোনালোকে দেখা নাপায় কিন্তু আইফোনটো চোৱাৰ লগে লগে তলত কিন্তু কম এমাউণ্ট এটা লিখা থাকে আৰু তাৰ কাষত লিখা থাকে নো কষ্ট EMI এপলে কি কৰে এই নো কষ্ট EMI চিষ্টেমটো যেতিয়া দিছে তেতিয়া এই ফ্লিপকাৰ্ট এমাজন এনেকুৱা ধৰণৰ কোম্পানীবিলাকত এভেইলেবল কৰি দিছে গতিকে এই কোম্পানীবিলাকে সেই নো কষ্ট EMIৰ যিটো এমাউণ্ট যিটো তেওঁলোকে EMIৰ এমাউণ্টটো সেই এমাউণ্টটোহে তাতে ডাঙৰকৈ লিখা থাকে আৰু যিটো ৰিয়েল দাম 1 লাখ 2 লাখ পাৰ হৈ যায় সেই দামটো কিন্তু তাতে লিখা নাথাকে কিহৰ কাৰণে এপলেও জানে যে মানুহবিলাকৰ ইমানো অকাত নাই গতিকে অকাদৰ কথা গম পাই কিনে সিহঁতে কি কৰে মানুহখিনিয়ে যিখিনি এফৰ্ড কৰিব পাৰে সেই এফৰ্ড কৰিব পৰা দামখিনি তাত সৰুকৈ লিখি থৈ দিয়ে যিটো দেখাৰ পিছত নেকি মানুহৰ মাইণ্ডছেটটো চেঞ্জ হৈ যায় কিন্তু এইখিনি মই এফৰ্ড কৰিব পাৰিম কিয়নো যদি এপলটো দেখাৰ পিছতে তলত মই 1.5 লাখ 2 লাখ টকা এটা লিখি থোৱা দেখাব গতিকে সেইটো দেখি কিনে আমাৰ মাইণ্ডত আহি যাব পাৰে এইটো মোৰ অকাদৰ নহয় বা এইটো মই এফৰ্ড কৰিব নোৱাৰোঁ কিন্তু যদি মই এটা সৰু এমাউণ্ট এটা দেখা পাওঁ 4000 5000 টকা এটা তেতিয়া আমাৰ মাইণ্ডছেটত আহি যাব পাৰে মই এইটোতো কিনিব পাৰিম কিন্তু তাৰ পিছত ৰিয়েল দামটো সৰুকৈ লিখা থাকে আৰু সেইটো দেখাৰ পিছত মানুহৰ মাইণ্ডত ইমান এটা ফৰক নপৰে কিয়নো আগতে মই সৰু দামটো দেখিছোঁ আগতে মই কম এমাউণ্টটো দেখিছোঁ এইটো দেখাৰ পিছত মই এইটো ল'ম বুলি মানে এটা মাইণ্ডছেট বহি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰেটেজি এপলে ইউজ কৰি আহিছে ইণ্ডিয়ানবিলাকে যিহেতু এপলক লৈ অকণমান বেছি পাগল হৈ আছিল গতিকে ৰিচেণ্টলি এপলে দিল্লীত দুখনকৈ অফিচিয়েল এপল ষ্ট'ৰ ৰিলিজ কৰিছে ইয়াৰ আগতে যদি মানুহে আইফোন ল'ব লগা হৈছিল তেতিয়াহ'লে ৰিটেইলাৰবিলাকৰ পৰা ল'ব লগা হৈছিল কিন্তু যিহেতু ইণ্ডিয়াত ক্ৰেজটো বাঢ়ি গৈ আছে গতিকে লাহে লাহে কি কৰি আছে এপলেও ইণ্ডিয়াত এপলৰ অফিচিয়েল ষ্ট'ৰবিলাক ৰিলিজ কৰি আছে অকল ইণ্ডিয়াতে নহয় ইউএছততো এপলে তেওঁলোকৰ নিজৰ এখন ক্ৰেডিট কাৰ্ড ওলাই দিছে যাক নেকি আমি এপল ক্ৰেডিট কাৰ্ড বুলি কওঁ আৰু সেই ক্ৰেডিট কাৰ্ডখনেৰে যদি মানুহে এপলৰ কিবা এটা বস্তু শ্বপিং কৰে তেতিয়াহ'লে ইউএছত তেওঁলোকে EMIত মানে 1 টকাও ইণ্টাৰেষ্ট দিব নালাগে নো কষ্ট EMI চিষ্টেম সেই কাৰ্ডখনত আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে মাৰ্কেট ষ্ট্ৰেটেজি এপলে লৈ আহিছে যিবিলাকৰ জালত নেকি বৰ্তমান সময়ত মানুহবিলাক ফচি আছে এতিয়া মই যদি ক'ব যাওঁ ভাৰতৰ যিমানবিলাক মানুহ আছে মানে গোটেইখিনি জনসংখ্যাৰ পৰা অনলি 7% মানুহেহে পাৰ এনাম 12 লাখ 10 লাখ টকা কমাব পাৰে 12 লাখ 10 লাখ টকা উপাৰ্জন কৰিব পাৰে কিন্তু ভাৰতৰ মানুহৰ তাত বৰ্তমান সময়ত তাতকৈ বেছিকৈ আইফোন আছে এতিয়া যিখিনি মানুহে আইফোন এটা এফৰ্ডো কৰিব নোৱাৰে তেনেকুৱা মানুহখিনিও বৰ্তমান সময়ত শ্ব' অফৰ কাৰণে কিন্তু আইফোনটো লৈ আছে আৰু এই কথাখিনি এপলে জানি কিনেই নো কষ্ট EMI চিষ্টেমটো ওলাই দিছে গতিকে এনেকুৱা ধৰণে বৰ্তমান সময়ত এপলে আমাক এখন জালত ফচাই আছে আৰু এই জালখনৰ পৰা ওলাই আহিব কিন্তু বহুত টান কিহৰ কাৰণে আপুনি আজি যদি এটা এপলৰ মোবাইল লৈছে আপোনালোকে আজি যদি এটা আইফোন লৈছে আজি যদি এটা এপল ৱাটচ লৈছে তেতিয়াহ'লে আপুনি ছেকেণ্ড টাইম কেতিয়াও এটা এণ্ড্ৰইড ইউজ কৰিব নোৱাৰে কিয়নো এপলে এনেকুৱা ধৰণৰ কোৱালিটি দি কিনে তেওঁলোকৰ প্ৰডাক্টবিলাক বনায় সেইটো কিন্তু এপলক মানিব লাগিব কিয়নো এপলৰ নিচিনা এক্সপিৰিয়েঞ্চ এপলৰ নিচিনা কোৱালিটি আইফোনৰ নিচিনা কেমেৰাৰ কোৱালিটি বা যিকোনো ধৰণৰ বিল্ড কোৱালিটিয়ে হওক বা দেখাটো ইমান এটা প্ৰিমিয়াম লুক দিয়ে যিটো নেকি এবাৰ চলোৱাৰ পিছত হয়তো এণ্ড্ৰইডলৈকে আকৌ শ্বিফ্ট হ'বৰ কাৰণে কাৰো মন নাযায় এবাৰ যদি আপুনি সোমাই পৰিছে তাৰ পৰা আপুনি আৰু ওলাই আহিব নোৱাৰে বা তেওঁলোকৰ যিটো প্ৰডাক্ট ভিডিঅ' শ্বুট হয় এপলৰ প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহত এপলে এটা নতুন চিৰিজ এটা লঞ্চ কৰে যেনেধৰণে এইবাৰ ছেপ্টেম্বৰত আইফোন 16 লঞ্চ কৰিলে চ' প্ৰত্যেক বছৰে তেওঁলোকে যিটো প্ৰডাক্ট ভিডিঅ' শ্বুট কৰে সেই প্ৰডাক্ট ভিডিঅ'টো এখন হলিউড মুভিৰ বাজেটতকৈ কিন্তু কম হয় বুলি আমি ক'ব নোৱাৰোঁ কিয়নো সেই প্ৰডাক্ট ভিডিঅ'টো ইমান এটা কোৱালিটিত বনোৱা হয় মানে এখন হলিউড মুভিৰ বাজেটৰ সমান মানে সেই প্ৰডাক্ট ভিডিঅ'টোৰ বাজেটে টক্কৰ দিব পাৰে গতিকে এনেকুৱা ধৰণে বৰ্তমান সময়ত এপলে আমাক সেই জালখনত ফচাই আছে
আৰু শেষত মই এটা কথাই ক'ব গৈ আছোঁ, যদি আপোনালোকে EMIত এই মোবাইলটো ল'ব গৈ আছে তেতিয়াহ'লে ভৱিষ্যতৰ উপাৰ্জনখিনিৰে আপুনি বৰ্তমানৰ সময়খিনিক কিনি আছে। এজন মহান ব্যক্তিয়ে কৈছিল অলাগতিয়াল বস্তু এটা যদি বৰ্তমান সময়ত কিনি আনো তেতিয়া সেই বস্তুটোৰ কাৰণে কিন্তু আমি এটা ভৱিষ্যতত লাগতিয়াল বস্তু এটা হেৰাব লাগিব। গতিকে এইবিলাক কথা মনত ৰাখি কিনে আমি সচেতন হোৱা উচিত। গতিকে আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোকৰ যদি কিবা অকণমান হ'লেও নলেজ পালে প্লিজ ভিডিঅ'টি লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন এডুকেশ্যনেল ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ। লগ পাম অন্য এটা ভিডিঅ'ত। টিল দেন টাটা বাই বাই, জয় অসম।